মোৰ খবৰ ভাল, বহুত ভাল। তো আজি কি কৰা যায় কচোন ক। ঈদৰ সময় কি আর করিম। চল আজি এটা কৌতুক কোয়া যাক। হরে ভোলা, তুই আজকে কটা কৌতুক কো আমরা শুনি। মোর বড় কৌতুক শুনবি তহতে। হব দে কই আছো মই হা, কিন্তু তহতে বোরিং নহবি কিন্তু এই। শুনি থাক। ওকে। শ্বশুর আব্বা কল যে তোমার শাশুড়ি তো একেবারে মৃত্যু পথযাত্রী। মুই কলু যাত্রা শুভ হোক। বাহ বাহ বাহ। তারপরে এজনী ভদ্র মহিলা আহি মোক কল মোর লৰাটো 3 মাহ হল খোজকাঢ়ি আছে। মই কলো হাই হাই তাক ধৰক বহুদূৰ দেখোন চলি গৈছে। বাহ বাহ, কি বাত হে কি বাত। মোর ঘৈণীয়েকে মোক মাতি কলে যে মোর বহুত টেনশন হৈ আছে যদি কিবা এটা হয়। মই কলো আরে কিবা এটা হোৱাৰ কাৰণে তো আনিছো তোমাক। বাহ বঢ়িয়া। মই কলো থাকা মই ঘৰৰ পৰা আহি আছো। কল আগত তোমাৰ চালি আহক। আরে তেন্তে গৈ লাভ কি। দিদা মোক কল বাচ্চা হোৱাৰ আগত অলপ টক খুৱাব লাগে। এই ল তোৰ ঘৈণীয়েকৰ কাৰণে এবাটি আচাৰ লৈ যা। মই কলো তেন্তে মোকো এবাটি দিয়ক। দিদাই কলে আরে বাচ্চা তো তোৰ ঘৈণীয়েকৰ হ'ব। হয় আচৰিত কথা, একেদিনে বিয়া পাতিলো অকল মোৰ ঘৈণীয়েকৰে খবৰ হ'ল। মোৰ ঘৈণীয়েকে কলে ঘৰত নতুন আলহী আহি আছে। শুনি বহুত আনন্দিত হলো। পিছদিনাখন দেখো মোৰ শ্বশুৰ শাশুড়ি উপস্থিত। ওচৰৰ ঘৰৰ পৰা মোৰ ছোৱালী আহি কল মই কিন্তু ৰাতি মোৰ ভায়েকৰ অবয়নে ৰাতি শুব নোৱাৰো। মই কলো হয় ময়ো। আজিৰ পৰা তোমালোক দুইজনে একেলগে শুবা, মই মাজত মেনেজ কৰি লম। বাহ বহুত ধুনীয়া। মোৰ ছোৱালীয়ে কল মোৰ দিদিৰ বাচ্চা হ'ব বুলি মোৰ বহুত আনন্দ লাগি আছে। মই কলো এবাৰ তোমাৰ উচিত তুমি তোমাৰ বুবুক আনন্দ দিয়া। খতম। পৰিয়াল পৰিকল্পনাৰ এজনী আপা আহি মোক কল জন্ম নিয়ন্ত্ৰণৰ কাৰণে কিবা পদ্ধতি গ্ৰহণ কৰিছে নে নাই। মই কলো পদ্ধতিটো গ্ৰহণ কৰিছো কিন্তু জন্ম নিয়ন্ত্ৰণৰ নহয়। আপা মোৰ ঘৈণীয়েকক কল এই সময়ত কিন্তু বেছি ভাৰী বস্তু নুঠাব। মই কলো মোৰ ওজনটো খুব বেছি ভাৰী নহয়। মোৰ বন্ধু মোক কল মোৰ শ্বশুৰ শাশুড়ি বহুত বেয়া, মাহত 2-3 বাৰ অহা যোৱা কৰে। মই কলো মোৰ শ্বশুৰ শাশুড়ি বহুত ভাল, সেই 6 মাহ আগত আহিছিল এবাৰ, এতিয়াও যোৱা নাই। মই মোৰ শ্বশুৰ শাশুড়ি সুধিলো আপোনালোকে ঘৰত কেতিয়া যাব। কল নাতি নাতিনী মোক নেদেখাকৈ নাযাও। মই কলো ঠিক আছে 2-3 দিনৰ ভিতৰতে ব্যৱস্থা এটা কৰি আছো। তাই নেকি ডাক্তৰ আপা মোক কল বাচ্চা হোৱাত অলপ দেৰি হ'ব। মই কলো ইমান ডাক্তৰ থাকোতে দেৰি হ'ব কিয়। এই সুসাহত কি কৰি আছা তহঁতে ইয়াতে। কি কৰি এনে বহি আড্ডা দি আছো। ক'ত আড্ডা দি আছো, মই দেখোন কিমান কেইটা কৌতুক শুনালো তহঁতক। বলতো আমরা বলার থেকে বহুত কয়টা কৌতুক শুনলাম, শুনে তো বহুত ভাল লাগলো। দে তেন্তে ভাল। তো এতিয়া এটা কথা হল তহঁতৰ সকলোৰে ঈদৰ দাওয়াত থাকিল হা। অহাকালি মোৰ ঘৰত যাবি ঈদৰ নামাজ পঢ়াৰ পিছত হা। হ'ব দে যাম, তইও আহিবি সময় নাপালে আমাৰ ঘৰত। কালি তোৰাও যাইছ আংগ বাৰীত। হ'ব হ'ব যাম দে, চবে চবৰ ঘৰত যাম। ওকে তো গাইজ আপোনালোক সকলোলৈ ঈদৰ নিমন্ত্ৰণ থাকিল। আপোনালোকে সময় নাপালে আমাৰ ঘৰত আহিব। আপনারাও আইছেন আঙ্গ বাড়িত। ঈদের দাওয়াত রইল সবাইকে।